Hi everyone, welcome back to my YouTube channel. বহুত দিনৰ মূৰত মই গৈ আছোঁ মোৰ মামাহঁতৰ গাঁৱত আৰু ভাবিলোঁ এটা ব্লগ বনাওঁ বুলি আপোনালোককো দেখাওঁ গোটেইখিনি মোৰ এৰে পৰা যোৱা গাঁৱলৈ জাৰ্নিখিনি গোটেইখিনি দেখাওঁ সেইটো দেখাম বুলি ব্লগটো কৰিলোঁ তো চাই থাকক ভিডিঅ'টো তো মই ওলাই দিলোঁ ঘৰৰ পৰা এতিয়া যাবলৈ ৰেডি মই যাই কিনে এতিয়া মামাক লগ ধৰিম ধৰি কিনে গাঁৱত যাম তো চাই থাকক এতিয়া গুৱাহাটী ষ্টেচন পালোঁ আহি কিনে আৰু আমি যাম ৰেলত আমি আহি পালোঁ এতিয়া ঘগ্ৰাপাৰ আজি মানে আগতে ব্লগ কৰোঁ বহুত মানুহ অলপ লাজ লাগেতো সেইটো কাৰণে এতিয়া মামাহঁতৰ গাঁৱৰ ঘৰলৈ যাই থাকোঁ এতিয়া গুড মৰ্ণিং ফ্ৰম বিলপাৰ আৰু কালি মই আহি পালোঁ মামাহঁতৰ গাঁৱত এতিয়া মানে কালি ৰাতি ব্লগ কৰা নহ'ল কাৰণ কি আহি কিনে ভাগৰ লাগিল সেইকাৰণে শুই গ'লোঁ আজিৰ পৰা আৰু নতুনকৈ আজি গোটেইখিনি দেখাম আৰু মই এতিয়া দেখাম মোৰ মামাৰ ল'ৰাকেইটা ভাইটি আৰু টিকুলি আৰু আছে ডাঙৰ মামাৰ ল'ৰাটো সি গৈছে টিউশ্যন কৰিব টিউশ্যনৰ পৰা আহিলে তাক দেখাম ইয়াতে হাল্লা কৰি আছে বাহিৰত মই দেখাই আছোঁ আপোনালোকক এইকেইটা চাওক সিহঁতক ঐ মোৰ সৰু আমাৰ ল'ৰা নামটো কোৱা নমস্কাৰ শ্ৰী ভাস্কৰজ্যোতি দাস আৰু এইটো মাজৰ আমাৰ ল'ৰা তোমাৰ নামটো কৈ দিয়া শ্ৰী নমস্কাৰ শ্ৰী কংকন দাস শ্ৰী নমস্কাৰ দেউতা মোক দিছে এতিয়া ডাঙৰ মামাৰ ল'ৰা আহি গ'ল টিউশ্যন কৰি কিনে এইটো শুনা দিয়া তোমাৰ নামটো কৈ দিয়া এইবাৰ নমস্কাৰ মোৰ নাম শ্ৰী নিশান্ত দাস কৈ দিয়া আমাৰ মাজে আমাৰ ল'ৰাটোৱে বোলে বিহু ডান্স কৰে তো আপোনালোকে চাওক বিহুটো তামাম ডান্স দেখিলে আপোনালোকে ভিডিঅ'টো মই আজি ইয়াতে শেষ কৰোঁ আৰু মই নতুন নতুন ভিডিঅ' দিম যদি গাঁৱত যাওঁ ক'ৰবাত ফুৰিব বা দি থাকিম আৰু এইখিনি গাঁৱৰ ব্লগ পাই থাকিব যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু নতুন যদি ছাবস্ক্ৰাইব কৰিব টিল দেন বাই বাই